एवरीवन সকলোকে পুনৰবাৰ স্বাগতম জনালো মোৰ ইউটিউব চেনেলৰ অন্য এটি ব্লগলে সো আগৰ ভিডিঅ'টোত মই এটা ফটোশুট ভিডিঅ' আপোনালোকক দেখুৱাইছিলো তো ভিডিঅ'টো বহুতে সাপোৰ্ট কৰিছে আৰু এনে ধৰণৰ ভিডিঅ' মোক দেখাবলৈ ৰিকুৱেষ্ট কৰিছে তো মই ভাবিলো আপোনালোকৰ ওচৰত আৰু এটা ভিডিঅ' লৈ আহোঁ ফটোশুটৰ আৰু এই ফটোশুটটো মই তিনিচুকীয়াত নহয় গুৱাহাটীত কৰিম সো ক'ত কৰিম কাৰ লগত কৰিম আপোনালোকক মই দেখুৱাই থাকিম তো মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ যাত্ৰা আৰম্ভ হ'ব তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ তো গুৱাহাটী পাই মই দেখুৱাম লোকেশ্যন ক'ত কৰিম কেনেকৈ কৰিম তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল সো মই ৰেডি এতিয়া মই গৈ আছোঁ বাছ ষ্টপ আৰু তাৰ পৰা মই গুৱাহাটীলৈ যাম আৰু বাহিৰত প্ৰায় বৰষুণ দিয়ে আছে তো তেনেহ'লে মই একেবাৰে গুৱাহাটী গৈ পাই আপোনালোকক দেখুৱাই আছোঁ সো ফাইনেলি মই পাই গ'লোঁ গুৱাহাটী সো পাই গ'লোঁ মোৰ ৰুমত সো মই ফ্ৰেছ ট্ৰেছ হৈ লওঁ ৰুমলৈ পাই লওঁ তাৰ পাছত আপোনালোকক মই দেখুৱাই আছোঁ গুড মৰ্ণিং এভৰিৱান গুৱাহাটী আহি পালোঁ ফ্ৰেছ ট্ৰেছ হৈ গ'লোঁ ইয়াৰ পাছৰখিনি মই দেখুৱাম আজি আমাৰ ফিটিংছ আছে কাৰ লগত কৰি মই কৰিছিলোঁ আপোনালোকক দেখুৱাম সো ফিটিংছৰ সময়ত যেতিয়া আমাৰ কেছ আহি পাব মই আপোনালোকক দেখুৱাম বৰষুণৰ বতৰ আমাৰ অলপ টাইমটো পোষ্টপন হ'ল ভাবিলোঁ যিহেতু বিহুৰ বতৰ তেনেহ'লে বিহুৰ এটা ফটোশ্বুট লগতে আমি কৰি লওঁ আৰু আমাৰ এই বিহুৰ মেকআপটো কৰিব ভেৰি টেলেণ্টেড মেকআপ আৰ্টিষ্ট নিতুমণি বৰা হাই নিতুমণি সো তাই বিৰাট ধুনীয়া মেকআপ কৰে এয়া চাওক লগতে ময়ো চান্সতে এটা মেকআপ ময়ো কৰি লওঁ আপোনালোকে চাই থাকক তাই কিমান ধুনীয়া মেকআপ কৰে জুৱেলাৰী কষ্টিউম পিন্ধি মই এতিয়া ৰেডি মেকআপ হোৱাৰ পাছত মই লুকটো আপোনালোকক দেখুৱাম আৰু আপোনালোকেও যদি বিহুৰ মেকআপ কৰিব বিচাৰে বা এনি কাইণ্ড অফ মেকআপ তেনেহ'লে নিতুমণি বৰাক কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট ডিটেইলছ মই স্ক্ৰীণত দি দিম আপোনালোকে সেইটো ইনষ্টাত বিচাৰি পাব নিতুমণি মেকআপ আৰ্টিষ্ট তেনেহ'লে মই মেকআপ কৰিবলৈ যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব ফুল লুকটো চাবলৈ পাব আৰু ইয়াৰ পাছতো এটা চেলিব্ৰিটি ফটোশ্বুটো হ'ব মই শ্বুটটো দেখুৱাই থাকিম আশা কৰোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব এই ধুনীয়া মেকআপটো কৰিছে আমাৰ ভেৰি টেলেণ্টেড মেকআপ আৰ্টিষ্ট নিতুমণি বৰা মই ইণ্ট্ৰডিউচ কৰাই দিওঁ হাই নিতুমণি তাই নিতুমণি বৰা ইনষ্টাত তাইৰ একাউণ্ট আছে তোমাৰ ডিটেইলছটো কৈ দিবা নেকি মোৰ নাম নিতুমণি বৰা মোৰ ইনষ্টাত আছে নিতুমণি বৰা 5205 বুলি আৰু ফেচবুকত নিতুমণি বৰা বুলি আছোঁ আৰু মোৰ মেকআপটো যদি ভাল লাগে আপোনালোকৰ তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব মোৰ মোবাইল নম্বৰটো 6002958537 থেংক ইউ সো ফাইনেলি মই এতিয়া বহি গ'লোঁ মেকআপ কৰিবলৈ মই পাৰ্চনেলি ইমান মেকআপ নকৰোঁ মোৰ ব্লগবোৰ চালে আপোনালোকে গম পাব মই ইমান মেকআপত নাথাকোঁ কাৰণ মই নিজকে ইমান মেকআপ কৰিলে নিজক ধুনীয়া নেদেখোঁ নাজানো আপোনালোকে মোৰ মেকআপটো কমপ্লিট হোৱাৰ পাছত আপোনালোকে মোক জনাবচোন মেকআপ কৰিলে মোক শ্বুট কৰে নে নকৰে এয়া মোৰ কমপ্লিট মেকআপ ৰেডি মেকআপটো কেনেকুৱা লাগিছে সঁচাই বিৰাট ধুনীয়া লাগিছে মোৰ পাৰ্চনেলি বিকজ মই মেকআপ একেবাৰে নকৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই গম পাইছে মই বিৰাট চিম্পলভাৱেই ভিডিঅ'বোৰ বনাওঁ মেকআপ মোৰ মুখত একেবাৰে শ্বুট নকৰে বুলি মই ভাবিছিলোঁহে কিন্তু প্ৰপাৰ টেকনিক আৰু নলেজ যদি এগৰাকী মেকআপ আৰ্টিষ্টৰ থাকে তেনেহ'লে কিয় মেকআপ ধুনীয়া নেলাগিব নহয়নে তো ইমান ধুনীয়া মেকআপ আৰু হেয়াৰ ষ্টাইল কৰিছে আপোনালোকেও যদি বিহুত এনেধৰণৰ গেট আপ বিচাৰে আৰু ভালো কৰে তেওঁ তেতিয়াহ'লে আপোনালোকে ন' ডাউট 100% গেৰেণ্টি মোৰ আপোনাক বিৰাটেই ধুনীয়া সজাই পৰাই তুলিব নিতুমণিয়ে তেনেহ'লে তাইক যদি আপোনালোকে বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰিব আৰু মোৰ দৰে সৰু কণমানি ছুটি তাইকো নিতুমণিয়ে ইমান ধুনীয়া হেয়াৰ ষ্টাইল এণ্ড মেকআপ কৰিছে আৰু আপোনালোকে কমেণ্টত মোক জনাব নাপাহৰিব মেকআপ আৰু হেয়াৰ ষ্টাইল কেনেকুৱা লাগিছে আৰু এতিয়া আমি যাওঁ ক'লে শ্বুটিঙলৈ তো শ্বুটিঙলৈ গৈ আপোনালোকক দেখুৱাওঁ আমাৰ ফটোশ্বুট আৰু বতৰটো বিৰাটেই ডাৱৰীয়া তথাপিও বিহু বুলি একো নাই চলি যাব নহয়নে তো আমি ফটোশ্বুট কৰিবলৈ গৈ আছোঁ আৰু ফটোজবোৰো আপোনালোকে বিহুত সোনকালে চাবলৈ পাব তেনেহ'লে ব'লক ভিডিঅ'টো স্কিপ নকৰিব আগলৈ চাওক আমি কেনেকৈ ফটোশ্বুট কৰোঁ নহয়নে ছুটি
চ' আমি ইয়াতে ফটোশ্বুট কৰিম বৰষুণ ডাৱৰীয়া বতৰ বেছি দূৰ আমি নাযাওঁ ফটোশ্বুট আমাৰ ৰেডি আৰু এয়া আমাৰ মেকআপ আৰ্টিষ্ট যি আমাক ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে লগতে নিজকো ইমান ধুনীয়াকৈ সজাই তুলিছে মেকআপবোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব ধুনীয়া মেকআপ আৰু ধুনীয়া হেয়াৰ ষ্টাইল আৰু মানুহজনীও ধুনীয়া নহয়নে আৰু আমাৰ ফটোশ্বুট কৰি আছে ৰাগবীৰে আৰু ৰাগবীৰৰ ইনষ্টাত একাউণ্ট আছে হয়নে ৰাগবীৰ ফিল্ম বুলি আছে আপোনালোকে ইনষ্টাত বিচাৰি পাব আৰু বিৰাটেই ধুনীয়া ফটো আৰু ভিডিঅ'গ্ৰাফি কৰে আপোনালোকে যদি বিচাৰে তেনেহ'লে ইনষ্টাত গৈ কণ্টেক্ট কৰিব পাৰিব তো আমি ৰেডি হৈ যাওঁ শ্বুটৰ কাৰণে ফটোজবোৰ আপোনালোকক দেখুৱাম বিৰাটেই ধুনীয়া লোকেশ্যন ইয়াত দেখিছেনে তেনেহ'লে আমি ফটোশ্বুট কৰি লওঁ ফটোজবোৰ আপোনালোকক মই অতি সোনকালেই দেখুৱাম চ' ফাইনেলি আমাৰ শ্বুট কমপ্লিট হৈ গ'ল মাজতে চ' অকণমান অসুবিধাৰ কাৰণে বা আহিব নোৱাৰিলে তো আমি ফিটিঙৰ কাৰণে গৈ আছোঁ বাৰ ঘৰলৈ ক'ত গৈ আছোঁ আৰু তাত গৈ আমাৰ ফিটিং আৰু কাক কাক লগ কৰিম আপোনালোকে চাই থাকিব চ' ফাইনেলি আমি লোকেশ্যনত পাই গ'লোঁ হা অঁ এতিয়া আহি পাইছা নেকি অঁ আৰে চ' আমি আহি পালোঁ চুমকি বা ঘৰত আৰু বাকটো সকলোৱে চিনি পাইছেই ভেৰি ৱেল ন'ন এক্ট্ৰেছ ৰীতা চেত্ৰী বা বেহাৰবাৰী আউটপোষ্টত এক সুন্দৰ চৰিত্ৰই অভিনয় কৰিছে সকলোৱে দেখিছেই লগতে বাৰ নতুন নতুন ভিডিঅ' ছংবোৰ আহি আছে আৰু আজি আমি বিশেষকৈ এটা সুবিধা পালোঁ বাৰ লগত শ্বুট কৰিবলৈ চ' আজি আমাৰ ফিটিং আৰু কাইলৈ মৰ্ণিং আমাৰ শ্বুট হ'ব হোপ চ' বৰষুণ নিদিলে আমি ভালকৈ শ্বুটবোৰ কৰিম আজিৰ এই সুন্দৰ মুহূৰ্ত ৰিচা বা আৰু চুমকি বাৰ লগত সাঁচি ৰাখিলোঁ সঁচাই বাহঁতক লগ পাই বিৰাটেই ভাল লাগিল গুড মৰ্ণিং এভৰিৱান তো এতিয়া ৰাতিপুৱাই ৰেডি শ্বুটৰ কাৰণে বতৰটো অকণমান ভাল কৰিছে তো এতিয়া আমি মেকআপৰ কাৰণে ফাৰ্ষ্টলৈ যাওঁ চুমকি বাৰ ৰুমত তাৰ পৰা আমি যাম শ্বুটিং লোকেশ্যনলৈ তো ভিডিঅ'টো চাই থাকক আমাৰ শ্বুটখিনি মই দেখুৱাই থাকিম চ' আমি পাই গ'লোঁ আৰু আমাৰ মেকআপ ষ্টাৰ্ট কৰি দিলোঁ আৰু আমাৰ এই ধুনীয়া মেকআপ কৰি আছে নিতুমণি বৰাই চ' মেকআপ কমপ্লিট হ'লে আপোনালোকক লুকটো দেখুৱাম আৰু ইয়াৰ পাছত আমি যাম শ্বুটিং লোকেশ্যনলৈ চ' ফাইনেলি আমি ৰেডি আৰু আমি লোকেশ্যন গৈ আছোঁ শ্বুটটো আমি কৰিম কলাক্ষেত্ৰত তো ফাইনেলি আমি আহি পালোঁ বতৰটো অকণমান ভাল কৰিছে বৰষুণ ৰখিছে চ' আমি শ্বুটটো কৰি লওঁ আৰু এয়া ৰিচা বা আৰু এয়া মোৰ ডিজাইন কৰা খ্ৰীষ্টান ব্ৰাইডেল ড্ৰেছ বৰষুণ ৰখিছে যিহেতু আমি পটকৈ শ্বুটটো কৰি ল'ম কিন্তু যেনেকৈ য'ত কৰিম ভাবিছিলোঁ বতৰৰ কাৰণে কৰিব নোৱাৰিলোঁ চ' আমাৰ ফটোগ্ৰাফী কৰিছে ৰাগবীৰ ইনষ্টাত আপোনালোকে বিচাৰি পাব ৰাগবীৰ ফিল্ম বুলি আছে আৰু যদি আপোনালোকৰ এনি কাইণ্ড অফ ডিজাইনাৰ ৱে শ্বুট বা ৰেণ্টৰ কাৰণে বিচাৰে তেনেহ'লে নাম্বাৰ মই দি দিম আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব নমস্কাৰ আজি মই খ্ৰীষ্টান ব্ৰাইডৰ লুক কৰিছোঁ মোৰ ড্ৰেছ ডিজাইন কৰিছে মামনি সিনহা ফ্ৰম মামনি সিনহাছ ৱাৰ্ড্ৰব তিনিচুকীয়া মোৰ মেকআপ কৰিছে নিতুমণি বৰা মেকআপ দেখিছে সকলোৱে আৰু মোৰ ফটোগ্ৰাফী কৰিছে ৰাগবীৰ আশা কৰিছোঁ আপোনালোকে ভাল পাইছে ফটোশ্বুটটো আৰু যদি ভাল পাইছে কণ্টেক্ট কৰিব পাৰে ড্ৰেছৰ বাবে মামনি মেকআপৰ বাবে নিতুমণিক আৰু ফটোশ্বুটৰ বাবে ৰাগবীৰ থেংক ইউ আমাৰ শ্বুট কমপ্লিট হৈ গ'ল আৰু এয়া হৈছে ৰিচা বা হাই ফটোজবোৰ আপোনালোকে সোনকালে চাবলৈ পাব মই আপলোড কৰিম এণ্ড থেংকছ ফৰ ৱাচিং